বিধানসভা সমষ্টিৰ মৰনাই টি এষ্টেটৰ অন্তৰ্গত ঠাকুৰপুৰ ভিচিডিচিৰ এইখন ৰিভাৰত ইৰজন হৈ আছে। মই দেখা পাইছোঁ যে ইয়াতে যোৱা নিশাতে প্ৰায় 20-25 ফুটমান ঠাই নদীৰ কবলত যা গ'ল। গতিকে মই তাৎক্ষণিকভাৱে আহি ৰাতিপুৱাই SDO চাহাবক, ADC চাহাবক, ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰক, ৱাটাৰ ৰিচোৰ্চৰ SDO চাহাবক মাতি আনি লগে লগে তাৎক্ষণিকভাৱে ইয়াৰ যিটো ৰিমেডিয়েল মেজিউৰ্ছ সেইটো ল'বৰ কাৰণে মই পৰামৰ্শ দিছোঁ। উইদিন ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম, আজিৰ ভিতৰতে হয়তো সন্ধিয়াৰ ভাগতে হয়তো ইয়াতে বেম্বু প্ৰটেকশ্যনৰ কিবা এটা ব্যৱস্থা কৰাৰ পৰিকল্পনা তেখেতসকলে চলাই আছে। মই আশাবাদী যে অতি সোনকালে এই ৰিভাৰ প্ৰটেকশ্যনটো যাৱতীয় নেচেচাৰী এৰেঞ্জমেণ্ট কৰা হ'ব। বিধায়ক হিচাপে এইটো সদায় মই সচেতন, সজাগ। য'তে এনেকুৱা মই দেখা পাওঁ লগে লগে গৈ মই উপস্থিত হওঁ। পৰ্বতজৰা বিধানসভা সমষ্টিৰ ৰাইজে বহুত আশা লৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। গতিকে ৰাইজৰ সমস্যাৰ হকে মাত মতাটো মোৰ প্ৰাৰম্ভিক কৰ্তব্য। আৰু ইয়াতে শতকৰা 80% অধিক আমাৰ আদিবাসী ভাইসকলে বসবাস কৰে ইৰজন এৰিয়াখিনিত। আমাৰ নেপালী ভাইসকলো আছে, আমাৰ মাইনৰিটি ভাইসকলো অলপ আছে। গতিকে যিকোনো ঠাইতে হওক মই লগে লগে গৈ সেই প্ৰটেকশ্যনখিনি দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। গতিকে আশীৰ্বাদ কৰিব যাতে সোনকালে অৰুণিদেখাজনৰ ওচৰতো কামনা কৰক যাতে ৰিভাৰটোৱে এনেকৈ ইৰজন যাতে নহয়, আমাৰ মাটি যাতে আৰু যাব নোৱাৰে, তাৰ কাৰণে আমি সদায় অলপ এটা এফৰ্ট লগাই আছোঁ। দেখা গৈছে যে ইয়াত কণ্ট্ৰাক্ট আপোনাৰ ব্ৰিজৰ দলঙৰ কাম ইতিমধ্যে চলি আছে। আচলতে ইয়াৰ যি কণ্ট্ৰেক্টৰ, ইয়াৰ হেমাহিৰ কাৰণে এনেধৰণৰ ঘটনা হোৱাৰ এটা সম্ভাৱনা আছে বুলি ভাবে? নহয়, এইটো ওৱান কাইণ্ড অফ নেচাৰেল কেলামিটিছ। আপোনাৰ হেভি ৰেইনফল হৈছে। হেভি ৰেইনফল হোৱাৰ পিছত ইয়াতে ৰিভাৰৰ যিটো ৱাটাৰ ফ্ল'টো যথেষ্ট মানে ৰেপিডলি গৈছে, যাৰ ফলত ব্ৰিজৰ আধাখিনি হৈছে, আধাখিনি হোৱা নাই। সেইকাৰণে পানীটো আপোনাৰ এই বেছি প্ৰেছাৰ পৰিছে আমাৰ মাটিত, সেইকাৰণে আমাৰ ছইলটো ইৰজন হৈ আছে। গতিকে ঠিকাদাৰগৰাকীকো মই খুব ৰেপিড একশ্যন লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু তেখেতে যদি এই মুহূৰ্তত আহি পেলাই সাধাৰণ জনতাৰ কাষত থিয় নিদিয়ে, তেতিয়াহ'লে তেওঁৰ কামৰ ওপৰত কেনেকৈ কি ধৰণৰ কামৰ ষ্টেণ্ড ৰেডি কৰিছে আমি দেখা পাইছোঁ। এতিয়ালৈকে বহুত দিন হ'ল এই ব্ৰিজখন হোৱা নাই। হৈছে নেকি ব্ৰিজখন? বহুত দিন হ'ল ন? বহুত দিন হ'ল এই ব্ৰিজখন হোৱা নাই। 3 বছৰৰ পৰা এখন ব্ৰিজ থাকে নেকি? মই কণ্ট্ৰেক্টৰক কৈছোঁ যে অতি শীঘ্ৰে আপুনি ব্ৰিজ কমপ্লিট কৰক। যিখিনি টকা পাইছে এইখিনি ইউটিলাইজ কৰিছে, বাকীখিনি কাম কৰক। ঠিকাদাৰক চৰকাৰে 20% লাভ দি পেলাই কণ্ট্ৰেক্টৰৰ কাম দিয়ে। আৰু তাতে লিখা আছে যে মানে যেতিয়াই ফাণ্ড এভেইলেবল হ'ব তেতিয়াহে ঠিকাদাৰে টকা পাব। গতিকে কাম লোৱাৰ পিছত কাম আধাতে সমাপ্ত কৰি পেলাই ঠিকাদাৰসকলক কৈছোঁ, স্পষ্টভাৱে কৈছোঁ, কোনো এজন ঠিকাদাৰে ইয়াত গাফিলতি কৰিব নোৱাৰিব। পৰ্বতজৰা বিধানসভা সমষ্টিত কাম কৰিব খুজিলে ভালকৈ কাম কৰিব লাগিব, অন্যথাই প্ৰত্যেকজন ঠিকাদাৰক মই কাম কেঞ্চেল কৰিম।